হাই ফ্ৰেণ্ডছ, কি খবৰ? সকলোৰে বাৰু সৰস্বতী পূজা কেনেদৰে গ'ল? এয়া হৈছে আমাৰ কলেজৰ পৰিৱেশ। সকলোফালে এয়া সৰস্বতী সৰস্বতী আৰু আমাৰ এই দুজনী হৈছে মেইন সৰস্বতী আৰু এয়া হৈছোঁ মই। কেনেকুৱা লাগিছে বাৰু? আৰু এয়া দেখিছে ফটো উঠা স্পটো বনাই দিছে, কিন্তু যিহে ভিৰ, মই একো এটা ফটো নুঠিলোঁ। তাৰপিছত ডাইৰেক্ট আহিলোঁ আমি ফুৰিবলৈ আৰু এয়া ফুৰিব আহোঁতে বাটতে দেখিলোঁ ফুচকা দেখিছোঁ আৰু নাখামনে বাৰু? তাৰপিছত আমি গ'লোঁ শিৱ মন্দিৰলৈ বুলি। কিন্তু যিহে ধূলি, সেয়া মাস্ক মাৰি লৈছোঁ। আপোনালোকে বাৰু সৰস্বতী পূজাত কি পিন্ধি গৈছে ক'বচোন মোক। কলেজত আহি এয়া ডাইৰেক্ট বহি গৈছোঁ পূজাত আৰু এয়া পুষ্পাঞ্জলি ল'লোঁ। তাৰপিছত আমি সেৱা চেৱা কৰি খাবলৈ বহিছোঁ সৰস্বতী পূজাৰ ভোগ। সকলোৱে ধুনীয়াকৈ বহি গৈছে আৰু এই সৰস্বতী পূজাৰ ভোগটো যে খাই বহুত বেছিয়ে ভাল লাগে। এনেদৰে সকলোৱে ঘৰলৈ বুলি গ'ল, ময়ো যাওঁ। আজিলৈ আহিছোঁ, বাই।